আজিৰ এইটো ভিডিঅ'ত নতুন এখন জিঅ' সিম কাৰ্ডৰ বাবে আপুনি অনলাইন মাধ্যমত কেনেদৰে অৰ্ডাৰ কৰিব বা আপোনাৰ যদি এয়াৰটেল বা বেলেগ অপাৰেটৰ যিকোনো সিম থাকে সেই সিম কাৰ্ডখন আপুনি জিঅ'লৈ কেনেদৰে পৰ্ট কৰিব পাৰিব আজিৰ এইটো ভিডিঅ'ত কমপ্লিট প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ। এইটো প্ৰচেছত সিম কাৰ্ডখন আপুনি কমপ্লিট ফ্ৰী পাব, কিন্তু আপুনি সিম কাৰ্ডখন এক্টিভ কৰিবলৈ আপুনি যিটো প্লানৰ ৰিচাৰ্জ কৰিব সেই ৰিচাৰ্জৰ যিখিনি এমাউণ্ট হয় এমাউণ্টটো দিবলগীয়া হ'ব পাৰে। গতিকে আহক জানি লওঁ। নতুনকৈ জিঅ' সিম ল'বলৈ বা সিম কাৰ্ড পৰ্ট কৰিবলৈ প্ৰথমতে মাই জিঅ' যিটো এপ্লিকেশ্যন আছে মাই জিঅ' এপ্লিকেশ্যনটো লগ ইন কৰিব। লগ ইন কৰাৰ পিছত ইয়াতে চাব 3 লাইন দিয়া আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে গেট জিঅ' সিম বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপুনি দুটা অপশ্যন পাব, এটা হৈছে পৰ্ট টু জিঅ' আৰু এটা হৈছে নিউ নাম্বাৰ। পৰ্ট টু জিঅ' অপশ্যনটো সেই সময়তে সিলেক্ট কৰিব আপোনাৰ ধৰি লোৱা হ'ল আগতে এয়াৰটেল সিম আছিল বা বেলেগ কোনো আদাৰ্ছ সিম আছিল, সেই সিম কাৰ্ডটো আপুনি জিঅ'লৈ পৰ্ট কৰিব বিচাৰিছে, জিঅ'লৈ কনভাৰ্ট কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত পৰ্ট টু জিঅ'ত ক্লিক কৰি আপুনি আপোনাৰ এয়াৰটেল সিম বা বেলেগ সিম আপুনি জিঅ' সিম বনাব পাৰিব, ঠিক আছে। কিন্তু আপুনি যদি একেবাৰে ফ্ৰেছ এখন জিঅ' সিম কাৰ্ড ল'ব বিচাৰিছে তেনে ক্ষেত্ৰত ইয়াতে নিউ নাম্বাৰ বুলি লিখা আছে, নিউ নাম্বাৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব লোকেলিটি স্লেছ এড্ৰেছ, ইয়াতে যদি আপুনি আধাৰ কাৰ্ড দি বনাইছিল সিম কাৰ্ড তেনে ক্ষেত্ৰত অট'মেটিক আহি যাব ইয়াতে এড্ৰেছ, তাৰপিছত ইয়াতে পিনক'ড, তাৰপিছত ফ্লেট বা হাউচ নাম্বাৰ। যদি নাহে ইয়াতে আপুনি ফিল আপ কৰি দিব, ঠিক আছে। এড্ৰেছৰ ঠাইত আপুনি ভিলেজ লিখিব, পোষ্ট অফিচ লিখিব, PS লিখিব, তাৰপিছত ডিষ্ট্ৰিক্ট লিখিব, পিনক'ড আপুনি লিখি দিব আপোনাৰ এৰিয়াৰ যিটো পিনক'ড হয়। তাৰপিছত ইয়াতে আপোনাৰ যদি হাউচ নাম্বাৰ বা ফ্লেট নাম্বাৰ থাকে ইয়াতে ফিল আপ কৰি ইয়াতে আপুনি প্ৰচিডত ক্লিক কৰিব, ঠিক আছে। কেতিয়াবা অট'মেটিক আহি যায়, নাহিলে আপুনি ফিল আপ কৰি দিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব পাৰে অৰ্ডাৰ প্লেছড ছাকচেছফুলি। জিঅ' সিমৰ বাবে নতুনকৈ অৰ্ডাৰ কৰা বা পৰ্ট কৰাৰ যিখিনি অনলাইন প্ৰচেছ আছিল ইয়াতে কমপ্লিট হ'ল। এতিয়া KYC কৰিবলৈ জিঅ'ৰ ফালৰ পৰা আপোনাৰ ঘৰত মানুহ পঠাই দিব, আপোনাৰ কলো আহিব, তাতে আপোনাৰ আধাৰ কাৰ্ডটো দেখুৱাবলগীয়া হ'ব পাৰে আৰু লগতে আপোনাৰ এটা ফটো ল'ব, ঠিক আছে। ফটো লোৱাৰ পিছত আপোনাৰ সিমটো এক্টিভেট কৰি দিব আৰু এটা আপোনাক নিউ সিম দিব। আপোনাৰ ইয়াতে আপোনাৰ যিখিনি প্লান আছে জিঅ' প্লান 149, 199, আপুনি যিটো প্লান ৰিচাৰ্জ কৰিব সেই হিচাপত আপুনি পইচাটো দিলেই হ'ল, ঠিক আছে। ইয়াতে ডেলিভাৰী ফিজো ফ্ৰী, লগতে আপোনাৰ সিমটো ফ্ৰী পাব, ঠিক আছে। জাষ্ট আপোনাৰ যিখিনি ৰিচাৰ্জৰ এমাউণ্ট হয় সেইখিনি আপোনাক দিব লাগিব। তো এনেদৰে আপুনি অনলাইন প্ৰচেছত নতুন এখন জিঅ' সিম ল'ব পাৰিব বা আপোনাৰ যদি এয়াৰটেল সিম থাকে আপুনি জিঅ'লৈ পৰ্ট কৰিব পাৰিব। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। ইয়াতে বুজি পোৱাত প্ৰব্লেম হ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।